Hello everybody, welcome to my YouTube channel. আজি আপোনালোকৰ আগত মই এটা প্ৰেংক কল কৰিম বুলি আহিছোঁ। সো ভিডিওটো চাই থাকক আৰু কেনেকুৱা পায় জনাব, কমেন্ট কৰিব, লগতে দি দিব মানে কলিং বেলটো সাবস্ক্ৰাইব কৰি দিব। তো লগাও আজি মোৰ নিজৰ ভতিজা ছোৱালী এজনী, তাকে লগাম ফোনটো। চাই থাকোঁ কি কৰে বাৰু। তো মোবাইলৰ নাম্বাৰটো উলিয়াই লৈছোঁ, ফোন কৰোঁ বাৰু, ৰিয়েকশ্যনটো কেনেকুৱা হয়। চিনিয়ে পায় নেকি ভইচটোত? ৰিচিভ কৰা নাই। ফোনটো ৰিচিভ কৰা নাই এতিয়া। ফোনটো কাটি দিছে। তো যিটো ফোন মাৰিছিলোঁ তাততো নাপালোঁ, এতিয়া মানে বেলেগ এটাকে ফোন কৰোঁ, চাই লওঁ কি হয়। ব্যস্ততা থাকেতো বহুত। এই ফোনটো ৰিচিভ কৰা নাই। The person you are calling is not answering. Please call again later. আকৌ এবাৰ ট্ৰাই কৰোঁ। The person you are calling is not answering. নহ'ব। A few moments later. So guys, অৱশেষত ফোন এটা আহিছে, যিটো ফোন মাৰিছিলোঁ। ফোনটো ৰিচিভ কৰোঁ বাৰু। হেল্ল', এইটো ক'ত লাগিছে নম্বৰটো? মৰিগাঁৱত লাগিছে। মৰিগাঁও মই নামটো জানিব পাৰিম নেকি? গছবাই। এই বিহু দল এটা আছিলে, আপোনাৰ যোগদান কৰিব পাৰিব নেকি? बड़ा हरामी हो बेटा। ধৰিব পৰা নাই নেকি? বাৰু মোৰ নামটো বাৰু পিছত জনাম। এনে নাচিব জানানে ভালকৈ? প্ৰেং এনে আপুনি আগতে ক'ৰবাত নাচিছিলে নেকি? মানে এটা পাইছিলোঁ মই। অঁ, কোন দলত বাৰু? ৰং বসন্ত বিহুৱা দল ন? আচ্ছা, মই আপোনাৰ এইটো নতুন বিহু দল এটা খুলিছোঁ, মানে অসম ভিত্তিত মানে নাচনী গোটাই আছোঁ। মানে মেঘালী বিহুৱা দল আছিলে মানে নামটো বনাইছোঁ আৰু। চ' যোগদান কৰিব পাৰিব নেকি বাৰু? মই আপোনাৰ চম্পক চলিহে কৈ আছোঁ।
নাম্বাৰটো ক'ত পালে বাৰু? নাম্বাৰটো মই লৈছোঁ মানে এজনৰ পৰা, মোৰ লগৰ এজনৰ পৰা। মানে বিচাৰিছোঁ এনেকৈ নাচনী মানে আৰু 6জনী নাচনী লাগে, 10জনী নাচনী যিহেতু প্ৰয়োজন। 4জনী মানে গোট খাইছে আৰু মানে 6জনী এতিয়া প্ৰয়োজন আছে। গতিকে তাৰমানে ধৰক অলপ মানে এক্সপিৰিয়েঞ্চ থকা নাচনী হ'লে ভাল হয় আৰু অসম ভিত্তিত মানে হেৰি হ'বতো। গতিকে মানে অহা মাহৰ পৰা মই প্ৰেক্টিচটো আৰম্ভ কৰাই দিম। অহা মাহৰ পৰা নেকি? অহা মাহৰ পৰা হ'লে মই নোৱাৰিম, বেয়া নাপাব। কেতিয়াবা পাৰিব তথাপিও? মই মানে GNM কোৰ্চটো কৰি আছোঁ ন, ইয়াৰ পৰা ওলাই মেলিহে নাচিব পাৰিম যদি নাচোঁ আৰু। আচ্ছা আচ্ছা, আপুনি কোৰ্চ কৰি আছে ন? এই ডেইলি নহয় বাৰু প্ৰেক্টিচটো। আমি প্ৰেক্টিচটো এটা মানে নিৰ্দিষ্ট জেগাত আমি থিৰাং কৰিছোঁ। যোৰহাট, শিৱসাগৰ এনেকৈ আছে, তেনেকুৱাকৈ মানে আছে। যোৰহাটৰ ছোৱালী আছে, শিৱসাগৰ ছোৱালী আছে, লখিমপুৰৰ আছে এজনী, তাৰপিছত গুৱাহাটী আছে, বাইহাটা চাৰিআলিয়ে 2জনী আছে। হয়, মানে এই দলটো মানে অলপ বেলেগ ছিষ্টেমৰ হ'ব আৰু সেয়ে মানে অলপ মানে ট্ৰাই কৰি আছোঁ। মানে ছোৱালী 10জনী বিশেষকৈ প্ৰয়োজন হৈছিলে। মৰিগাঁৱত আৰু এজনী ছোৱালী নাম্বাৰ লৈ থৈ দিছোঁ। এই নামটো কি আছিলে মই পাহৰিছোঁ। এই মই নাম্বাৰটো চাই কিবা নামটো চাই লওঁ ৰ'বা। জুপি তৰা নে জুপি তৰা নামৰ ছোৱালী আছে নেকি? অঁ নাই নাই, মই ফোন কৰা নাই, মই আপোনাকে প্ৰথম ফোনটো কৰিছোঁ। আচ্ছা, এই ক'ৰবাত এনেই পুৰস্কাৰ চুৰস্কাৰ পাইছিলেনে? অঁ পাইছিলে নহয়? তেতিয়াহ'লে অলপ এক্সপিৰিয়েঞ্চ আছে মানে নহয়? এনে মানে আপোনাৰ নামটো জানিব পাৰিম নেকি? কি আছিলে? মোৰতো চম্পক চলিহা। অঁ, মোৰ ঘৰ নগাঁৱতে। নাম্বাৰটো আপোনাৰ এই দলৰ আপোনালোকে কিবা কি নাম বুলি কৈছিলে? ৰং বসন্ত নে কি? অঁ, এই তাৰ দলৰ এজনৰ পৰা লৈছোঁ, চিনাকি হৈছিলোঁ। অঁ, এই কিবা ত্ৰিনয়ন ডেকা নামৰ ল'ৰা এজন চিনি পায় নেকি? ঢোল পেপাৰ এনেকৈ কিবা বজায় যে বিহুৱাজন। অঁ, তেওঁৰ পৰা নাম্বাৰটো লৈছিলোঁ, মানে তেওঁৰ লগত মই অকণ ভাল চিনাকি হৈছিলোঁ। অঁ, বসন্তী নেকি নামটো? অঁ, হয় নেকি? অঁ, মই ত্ৰিনয়ন বুলি গম পাওঁ আৰু। তেতিয়াহ'লে মই নামটো ইয়াত উঠাই থৈ দিব পাৰোঁ আৰু নহয়? নাই একো নাই, মাহটোত মানে বেছি দিন নহয়, 2-3 দিনমান হ'ব। একদিনত বাৰু এটেণ্ডেণ্ট নহ'লেও কথা নাই, আমি এডজাষ্ট কৰি ল'ম আৰু বোলে ইয়াত আৰু এজনী মানে এইটো প্লেচত আৰু কোনোবা এজনী আছে বুলি পেলাই আমি ধৰি ল'ম আৰু। হয়, নহয় আমি মানে আকৌ আপোনাক কণ্টেক্ট কৰিম, নকৰাকৈ নাথাকোঁ। মানে প্লেচটো ৰাখি থৈ দিম, মানে আমি আৰু বেলেগো বিচাৰিম, গম পাইছে? বাই চান্স যদি আপুনি ধৰক নাচিব যদি পাৰে, তেনেহ'লে ধৰক প্লেচটোতো দিব লাগিব ন। সেইকাৰণে ধৰক প্লেচটো ৰাখি থৈ দিওঁ। আৰু কি জুপি নে জুপি তৰা নে কি নাম আছিলে? অঁ
এনে এই আমাৰ এতিয়া মাননিটো মানে ঠিকে আছে বাৰু আমি গভৰ্ণমেণ্ট আণ্ডাৰত কামটো কৰিব বিচাৰিছোঁ মানে ধৰক পাৰ প্ৰগ্ৰামত হয়তো 12-13 মান আহিব চাগে মানে পাৰ পাৰ্চনৰ সৈতে সেই হিচাপে সেইটো বেয়া নহ'ব চাগে কেতিয়াবা হয়তো অকণমান নেশ্যনেল এৰিয়াত হয়তো যাব লগা হ'ব পাৰে তেনেকৈ হেৰি যাব পাৰিবনে এলাহাবাদ গৈছে বাৰু ঠিক আছে নহ'লে মই আকৌ এবাৰ ফোন কৰি চাম নহয় ঠিক আছে বাৰু মই নামটো ইয়াত মানে এণ্ট্ৰি কৰি থৈ দিছোঁ না বাৰু ঠিক আছে পাৰিব লাগিবই বাৰু দেই মানে এক্সপিৰিয়েঞ্চটো আছে মানে মই অলপ গম পাইছোঁ বাৰু ঠিক আছে अभी मजा आएगा ना भिड़ो এতিয়ালৈকে ধৰিব নোৱাৰিলে কোন হয় মই কিন্তু এই দলৰে মই এজন সদস্য হয় তথাপি কিন্তু ধৰিব নোৱাৰিলে কোন হয় মই বেলেগ নাম কৈছোঁ আৰু মোৰ দলটোৰ নাম বেলেগ কৰিছোঁ যিহেতু আগতে মই বিহু প্ৰগ্ৰাম কৰিছিলোঁ এওঁ বিহু নাচনী হয় গতিকে আকৌ এবাৰ ফোন কৰিম ফোন কৰি পেলাই ক'ম যে মোক চিনি পোৱা নাই নে বুলি পেলাই তো চাই থাকক ভাবিছিলোঁ অলপ বেয়া পৰ্যায়ত যাব পৰা কাজিয়া সৃষ্টি হ'ব বুলি ভাবিছিলোঁ কোন হয় কি কথা কিহৰ কাৰণে এনেও ক'ৰ গ্ৰুপ কি কথা এনেকৈ হয়তো ফোন কৰোঁতে হয়তো কিবা কিবি ক'ব বুলি ভাবিছিলোঁ কিন্তু একো নক'লে জাষ্ট নৰ্মেল হৈ কথা পাতিলে ময়ো বাৰু তেনেকৈও কথা পাতিলোঁ অলপ কিন্তু মই অলপ মিছা কথাই কৈছোঁ তো চাওঁ কি বা কয় আকৌ এবাৰ ফোন এটা কৰোঁ Is speaking to someone else. You can wait or call again later. आपने जिस व्यक्ति को कॉल किया है वह अभी दूसरी कॉल पे व्यस्त মানে है। জুপিটাৰ লগাই আছে ফোনটো এটা অনুমান कुछ समय बाद कॉल करें। আপুনি কল কৰা ব্যক্তিগৰাকীয়ে অইন কাৰোবাৰ সৈতে কথা পাতি আছে। আপুনি অপেক্ষা কৰিব পাৰে বা পিছত পুনৰ কল কৰিব। The person you have called is speaking to someone else. You can wait or call again later. आपने जिस व्यक्ति को कॉल किया है वह अभी दूसरी फोन कॉल पे बिजी व्यस्त আছে है। মানে कृपया গম प्रतीक्षा পাইছোঁ करें या মানে The জুপিটাৰ person ফোন you are মাৰিছে calling is not answering. Please তো কথাটো গম পাই গ'লোঁ আকৌ এবাৰ ফোন লগাওঁ ৰিয়েকশ্যনটো বুজিব লাগিবতো কেনেকুৱা you have called is speaking to someone else. Waiting. You can wait or call again later. হেল্ল' অঁ এই জুপিটাৰ মই ফোন মাৰিছিলোঁ ফোনটো লগা নাই কোনটো নাম্বাৰ মানে লাষ্টত কি আছিলে তো গাইজ এতিয়ালৈ ধৰিব পৰা নাই মই ডাইৰেক্ট কৈছোঁ মোক ধৰিব পৰা নাই নে এতিয়া হেল্ল' এতিয়াও ধৰিব পৰা নাই নে সঁচাকে ধৰিব নাই পাৰা সি মই জুপি ফোনো কৰিলো মানুহ এজনে মোক এনেকে ফোন কৰিছিলে বিহুৰ কাৰণে বুলি হা ভালকে কথাটো ভাবি চাচোন বাৰু কোন হয় বিহুৰ ৰিলেটেড কোনোবা নেকি অন কেমেৰাত আছোঁ কিন্তু অন কেমেৰাত আছোঁ ভালকে ভাবি চাচোন কোন হ'ব পাৰে বহুত দিনৰ ফোন কৰিছোঁতো আজি মানে ভাবিছে চাগে কোন হয় কোন জনা মূৰ্খ হেল্ল' ধৰিব পৰা নাই নে কোন হয় অজিত ডেকা ৰাজা দা আপুনি মোক হিন্ট দিয়ক বিহুৰ ৰিলেটেড মানুহ নে ইয়া মোৰ ভইচটো চিনাকি লগা নাই অলপ 1 বছৰ 2 বছৰ 3 বছৰ মই প্ৰগ্ৰাম কৰা নাইতো সেইকাৰণে মানুহে হয়তো মোক পাহৰিব পাৰে ইয়াতে গম পোৱা গৈছে ৰাজা আছিলে
Yes. গাড়ী চলাই গৈছিল যে মেজিকৰ এজন নেকি জানো এতিয়া ধৰিব পৰা নাই তুমি আৰু কি কৰিম এতিয়া মানুহ ফ্ৰেণ্ড কৰি আছে কোনোবাই মানুহ মানে গম পোৱা গ'ল এতিয়া মানে দিন পাৰ হৈ গ'লে মানুহে মানুহক পাহৰি যাব পাৰে কোন ন হে কোন ন তাক নহয় লগত আৰু কোন আছে লগত মোৰ লগৰ ছোৱালী আছে অঁ গুৱাহাটীতে আছা ন নাই গুৱাহাটী ক'ত ক'ত মই তামাত বুজি নাপাম নেকি বাকী খবৰ খাতি কোৱা ঠিক আছে পুৰা ফুল চাউণ্ড দিছোঁ হে মই পচন্দিদা নাম কাঢ়িলো এটা কথা কওঁ এটা নাই মোৰ লগতে কৈছোঁ অন কেমেৰাত আছো দেই তো মই ৰাজদায়ে কৈ আছো হয় মই ধৰিছোঁ আপুনিয়ে হয় ৰাজা দা বুলি কৈছোঁ আপুনি ৰাজা ৰাজা কৈ আছে মই ৰাজদা কৈছো ৰাজা বুলি কোৱা নাই নহয় ৰাজা বুলি কৈছোঁ ৰাজা দা বুলি কৈছোঁ মই ইউটিউব মই নহয় বুলি কৈছোঁহে তোমাৰ লাগিছেনে আমলিয়াৰ নিচিনা কোন বুলি ভাবিছিলানো তেতিয়া কোনোবা বেলেগ বুলি ভাবিছিলে লগৰ বুলি ভাবিছিলে মই কি লগৰ নহয় জানো মইতো লগৰে হয় না লগৰ হয় কিন্তু মই ভবা নাছিলোঁ এনেকৈ আকৌ ফোন কৰিব বুলি আপুনি মোৰ নাম্বাৰটো ছেভ থাকিব লাগিছিলে ছেভ মোৰ বিহুৰ অকল পঞ্চাছটা নাম্বাৰতে আছে বাকী কাৰো নাই এই মই মাজতে এদিন ফোন কৰিছিলোঁ তোমাক হয় নেকি অঁ। তাৰপিছত ফোন কৰিছিলোঁ তোমাক এই ইউটিউবৰ বিষয়ে কিবা সুধিছিলোঁ নে পাহৰি থাকিলোঁচোন অঁ মোৰ হেৰি হ'ল ফোনটো চেঞ্জ কৰিলোঁ যে সেইটো কাৰণে এইটো মোবাইলৰ নাম্বাৰটোৱে হেৰি নাই ছেভ নাই আচ্ছা ঠিক আছে কিবা এটা কৰি দিয়া আকৌ কি কৰিম হে এই অনলাইনত আছোঁ কিবা এটা কৰি দিয়া অঁ মানে ছাবস্ক্ৰাইবটো কথা বাদ দিয়া ছাবস্ক্ৰাইবটো কৰা নাই কৰিছা নে নাই কৰা সেইটো মই নাজানো কিবা এটা কৰি দিয়া আৰু কি কৰিব দিছে একো বুজি পোৱা নাই কিবা এষাৰ কৰি দিয়া বোলো কোন আছে লাইনত আৰে অন কেমেৰাত আছোঁ কিবা এষাৰ কৰি দিয়া মানে হেৰি মানে আপুনি মানে প্ৰেংক কল কৰি আছে ইউটিউবৰ ভিডিঅ'ত এতিয়া কথাটো গম পালা মানে ঠিক কথা ইজ্জত চিজ্জত যোৱাই পেলালে অ' ভাল ভাগ্য মই বেয়াকে গালি নিদিলোঁ মোৰ নহ'লে মই তাকে ভাবিছোঁ অন কেমেৰাত মই কৈছোঁ কিন্তু মই বুজিয়ে নাপালোঁ অন কেমেৰা লগৰকেইজনী ক'লো লগৰকেইজনী ক'লো ভিডিঅ' কল কৰিব নেকি বুলিয়ে ক'লে অন কেমেৰা বুলি কৈছোঁ আমাৰ ৰাজাদাৰ ভিডিঅ' আপোনালোকে চাব মজা মজা ভিডিঅ' দিয়ে হৈ গ'ল হৈছে বাৰু ঠিক আছে অঁ ঠিক আছে আৰে ভিডিঅ' চিডিঅ' দিছানে নাই নাই মই ভিডিঅ'বিলাকত এনেই মানে মেমৰি ছেভ কৰিবলৈ ৰাখোঁ আৰু ভিডিঅ'বিলাক তেনেকৈ দিয়া নহয় মই বিজি আছোঁ যে আচ্ছা অঁ ঠিক আছে বিহু গ্ৰুপটোত মই ফোন কৰিম মই এতিয়া জুপি ফোন কৰি ক'ব লাগিব যে আপুনি কোন আছিলে ফোন কৰাটো তাই কৈছে মোক ফোন কৰিলে মই মানুহৰ লগত মানে ভালকৈ কথা পাতিব লাগিব হ'ব দিয়ক মই তাক ফোন এটা কৰিম হা অঁ ঠিক আছে তাকো মই পেং এটা কৰি নাম্বাৰটো দি দিবাচোন এইটো নাম্বাৰতে হোৱাটছআপ কৰি নহ'লে হোৱাটছআপ কৰি পেলাই দি দিয়া কাৰণ মই ক'লো ন তাইতো এতিয়া সঁচা বুলিয়ে ভাবিব কিন্তু ভইচটো অলপ চেঞ্জ কৰি দিব মই বাৰু চেঞ্জ কৰিম বাৰু মই ৰাজাদা বুলি সন্দেহ কৰিছিলোঁ অলপ বিহু বুলি কওঁতে আচ্ছা মই বাৰু তাইক কৰিম বাৰু এই নাম্বাৰটো এইটো হোৱাটছআপত কৰি দি দিয়াচোন অঁ দিছোঁ ঠিক আছে বাৰু ৰাখিছোঁ বাই অঁ ঠিক আছে বাই বাই চ' গাইজ গম পালে নহয় অলপ ধেমালি কৰিলোঁ ইমান এটা ভাল হোৱা নাই তথাপিও মানে বুজিব নোৱাৰিলে কোন হয় অৱশেষত মই পৰিচয়টো দিলোঁ পৰিচয়টো নিদিলে অলপ পিছত বেয়া হয় ন চ' পৰিচয়টো দিলোঁ চ' আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব আপোনালোকৰ মৰম চেনেহ পালে হয়তো মই আগুৱাই যাব পাৰিম সেয়েহে আগুৱাই যাবলৈ সুবিধা অকণ দিয়ক তো আজিলৈ বাই বাই তো আজি মোৰ চেনেলৰ চেলুমণি বদতি ইমানতে সামৰণি মাৰিছোঁ বাই বাই